হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যিটো আছিল ইয়াৰ যি আপোনালোকৰ টোটেল 5টা ফেজত এক্সামটো অনুষ্ঠিত কৰিছিল সেৱাই 2024 বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ এই দুটা মাহত যেহেতু এক্সামটো অনুষ্ঠিত কৰি কমপ্লিট কৰিছিল আৰু কমপ্লিট কৰি দিয়াৰ আজি প্ৰায় এসপ্তাহ আগত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে এই যেটো আপোনালোকৰ এডিআৰই 2.0 যেটো আছিল ইয়াৰ যেটো ৰিজাল্ট আছে এই ৰিজাল্টটো আপোনালোকক দিয়া হ'ব 2025 বৰ্ষৰ 7 মাৰ্চৰ পূৰ্বে দিয়া হ'ব বুলি ইতিমধ্যে সিএম ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে। এই যেটো আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যেটো আছে ইয়াৰ যেটো আপোনালোকৰ এক্সপেক্টেড কাট অফ আছে আজি আমি বেসিক্যালি আলোচনা কৰিম গ্ৰেজুৱেচন লেভেলৰ যিখিনি ভ্যাকেন্সি আছিল এইখিনি ভ্যাকেন্সিৰ কাৰণে আমাৰ অসমীয়া যিমান সংখ্যক নিবনুৱা যুৱক যুৱতীসকলে গ্ৰেজুৱেচন লেভেলৰ যিকোনো এটা বিভাগত চাকৰি পোৱাৰ আশাত যদি আপোনালোকে 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ 29 তাৰিখত ৰাতিপুৱাৰ যেটো শিফট আছিল এডিআৰই 2.0 ইয়াতে যদি আপোনালোকে এক্সাম দিছিল বা এক্সামত অৱতীৰ্ণ হৈছিল তেতিয়াহলে আপোনালোকে আজিৰ ভিডিঅ'টোত স্পষ্টভাৱে গম পাই যাব যে আপোনালোকৰ যি অতি শীঘ্ৰে ৰিজাল্ট দিবলৈ গৈ আছে সেৱাৰ ফলৰ পৰা ইয়াতে কিমান নম্বৰ পালে কোনটো ক্যাটাগৰীত ৰিজাল্টত নাম অহাৰ সম্পূৰ্ণ চান্স আছে আজিৰ ভিডিঅ'টোত আপোনালোকে স্পষ্টভাৱে গম পাই যাব। আমি যদি এই যেটো গ্ৰেজুৱেচন লেভেলৰ যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সিৰ কাৰণে ক্যাটাগৰী ওয়াইজ যদি মই সম্পূৰ্ণ সঠিকভাৱে কাট অফ এটা ক'বলৈ যাওঁ তেতিয়াহলে আমাৰ কিছুমান কাৰণ ধৰিব লাগিব। হেতু হল আপোনালোকৰ প্ৰথম কাৰণটো হল যে গ্ৰেজুৱেচন লেভেলৰ যি এক্সাম অনুষ্ঠিত কৰিছিল সেৱাই ইয়াৰ কোৱেশ্চন লেভেল অৰ্থাৎ কি কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা আছিল মডাৰেট লেভেল আছিল হাই লেভেল আছিল ইজি লেভেল আছিল এই বস্তুটো আপোনালোকৰ প্ৰথমে জানিব লাগিব। তাৰ পিছত জানিব লাগিব নেগেটিভ মাৰ্কিং যেহেতু আপোনালোকৰ এডিআৰই 1 তো গ্ৰেজুৱেচন লেভেলৰ কাৰণে এক্সট্ৰা ভ্যাকেন্সি মুকলি কৰিছিল কিন্তু হেই তেতিয়া আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাছিল যেটো 2024 বা 2025 বৰ্ষৰ যেটো এডিআৰই 2.0 গ্ৰেজুৱেচনৰ কাৰণে এক্সট্ৰা ভ্যাকেন্সি দিছে ইয়াতে কিন্তু আপোনালোকৰ এটা প্ৰশ্ন ভুল যোৱাৰ লগে লগে আপোনালোকৰ 0.25 কে মাইনাস হ'ব। আপোনালোকৰ কিমানজন মানুহে এপ্লাই কৰিছিল অৰ্থাৎ কি এপ্লাই কৰা ক্যান্ডিডেটছৰ সংখ্যা কিমান এইটো বস্তু আপোনালোকৰ জানিব লাগিব। ইয়াৰ কাৰণটো হল কি যে এই যেটো এডিআৰই 1 আছিল ইয়াতে আপোনালোকৰ হে গ্ৰেজুৱেচন লেভেল হক হায়াৰ সেকেন্ডাৰী লেভেল হক গ্ৰেড 4 ৰ যিখিনি ভ্যাকেন্সি আছিল তাৰ কাৰণে এপ্লাই কৰা মানুহৰ সংখ্যা খুবেই কম আছিল। ইয়াৰ কাৰণটো হল কি যে এডিআৰই যেহেতু 1 আছিল তেনে ধৰণৰ এক্সামটো কিন্তু অসম চৰকাৰৰ ফালৰ পৰা ইয়াৰ আগত অনুষ্ঠিত কৰা নাছিল যাৰ কাৰণে আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ মাইন্ডসেটত কিবা বেলেগ কাম কৰিছিল যে আমি কিয় ইমান কষ্ট কৰি এক্সামত অৱতীৰ্ণ হ'ম ইটো পইচাৰে যাব ইটো এনে লিংকত যাব কানেকশনত যাব ৰিলেশনশিপত যাব এমএলএ মিনিষ্টাৰৰ দ্বাৰা চাকৰিবিলাক হৈ যাব তো আমি এপ্লাইটো নকৰো। যদিও এপ্লাই কৰিছিল কিন্তু তেওঁলোকে সেই লেভেলত প্ৰিপাৰেচন কৰা নাছিল এনেই কিন্তু গুচি গৈছিল এক্সাম দিবলৈ। তাৰ পিছত যেতিয়া ৰিজাল্ট আহিল ৰিজাল্ট অহাৰ পিছত প্ৰত্যেকটো গাঁৱৰ পৰা এজন দুজন তিনিজন চাৰিজন আপ টু 5 জনৰ পৰা 10 জন লৈকে এক পইচা নিদিয়াকৈ আৰ্থিকভাৱে দৰিদ্ৰ মানুহে চাকৰি পাবলৈ সক্ষম হল। তাৰ পিছতে মাইন্ডসেটটো চেঞ্জ হ'বলৈ ধৰিলে আৰু যাৰ কাৰণে কিন্তু এই যেটো এডিআৰই 2.0 যেটো আছে ইয়াতে আপোনালোকৰ প্ৰত্যেকটো ক্যাটাগৰীত হয় হে এসসি ওবিসি এসটি এসটি হিলছ হক আৰু যিকোনো ভ্যাকেন্সি হে গ্ৰেড 4 হক গ্ৰেজুৱেচন লেভেল হক গ্ৰেড 3 হায়াৰ সেকেন্ডাৰী লেভেল হক প্ৰত্যেকটো ক্যাটাগৰীত কিন্তু এইবাৰ অৰ্থাৎ কি এডিআৰই যেটো 2.0 আছিল ইয়াতে এপ্লাই কৰা মানুহৰ সংখ্যা কিন্তু বহুত বেছি আছিল। ধৰক যোৱাবাৰ এডিআৰই 1 ত আপোনাৰ বংশৰ পৰা যিকোনো এজন চাকৰি পাবলৈ সক্ষম হৈছে কিন্তু আপুনি কিন্তু গম পাই গৈছে আমাৰ ৰিলেটিভছৰ ভিতৰত এও যে চাকৰি পাইছে এও এটা টকা নিদিয়াকৈ চাকৰি পাইছে যাৰ কাৰণে কিন্তু ইয়াৰ পৰা আপোনালোকে নিজেই মোটিভেট হৈ আপুনি আৰু 10 জনক কৈছে এইবাৰ 10 জন আৰু আপুনি মিলি টোটাল 11 জনে এপ্লাই কৰিছিল যেটো এপ্লাই এডিআৰই 1 ত আপোনাৰ বংশৰ পৰা বা আপোনাৰ ৰিলেটিভছৰ ভিতৰত যিকোনো এজনে কৰিছিল। এই লেভেলত আপোনালোকৰ এইবাৰ অৰ্থাৎ এডিআৰই 2.0 ত কিন্তু এপ্লাইৰ সংখ্যা বাঢ়ি গৈছিল আৰু যাৰ কাৰণে এই যেটো আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ গ্ৰেড 3 লেভেলৰ যেটো ভ্যাকেন্সি আছিল ইয়াতে কিন্তু টোটাল এপ্লাইৰ সংখ্যা বহুত বেছি আছিল অৰ্থাৎ কি প্ৰায় আপোনালোকৰ 7 লাখৰ ওপৰত মানুহে কিন্তু এই গ্ৰেজুৱেচন লেভেল গ্ৰেড 3 লেভেলত কিন্তু এপ্লাই কৰিছিল আৰু যাৰ কাৰণে অটোমেটিকলি কম্পিটিশনটো বহুত বেছি বাঢ়ি গৈছিল। এইটো আপোনালোকে জানি লওক। তাৰ পিছত ওভাৰলেপিং
এইটো বস্তু আপোনালোকক আৰু বাৰে বাৰে কৈ থাকিব নালাগে, কিয়নো এই যিটো অভাৰলেপিঙৰ ছিষ্টেম আছিল এইটো ছিষ্টেম ADAR 1ত বহুত বেছি আছিল। অৰ্থাৎ কি আপুনি ধৰক অলপমান টেলেণ্টেড হয়, মেট্ৰিকত আপুনি 90% পাইছে বা হায়াৰ ছেকেণ্ডেৰীত 80-90% পাইছে, ভাল ষ্টুডেণ্ট হয়, যাৰ কাৰণে আপুনি গ্ৰেড 3তো এপ্লাই কৰিছিল, গ্ৰেড 4তো আপোনালোকে এপ্লাই কৰিছিল আৰু গ্ৰেজুৱেশ্যন লেভেলতো কিন্তু আপোনালোকে এপ্লাই কৰিছিল। ইয়াৰ লগতে যিটো হায়াৰ ছেকেণ্ডেৰী লেভেল আছিল এই হায়াৰ ছেকেণ্ডেৰী লেভেলতো আপুনি এপ্লাই কৰিছিল আৰু অৱশেষত যাই প্ৰত্যেকটো কেটেগৰীত আপোনালোকে এক্সামত অৱতীৰ্ণ হৈছিল আৰু লাষ্টত যাই দেখা গৈছে যে আপুনি 3-4টা যি এক্সামত অৱতীৰ্ণ হৈছিল গোটেইকেইটা ডিপাৰ্টমেণ্টতে আপুনি ফাইনেলি চাকৰি পাবলৈ সক্ষম হ'ল। যিকোনো আটাইতকৈ ইয়াৰ ভিতৰত যিটো ভাল চাকৰি সেইটোতহে আপুনি লাষ্টত যাই জইনিং হৈছিল। বাকী যি 3-4টাত যে আপুনি সিলেকশ্যন পাইছিল তাতে কিন্তু আপুনি জইনিং হোৱা নাই। আৰু এই যি 3-4টা যে ভেকেঞ্চি সেই ভেকেঞ্চিখিনি কিন্তু এনেই পৰি থাকিছিল, কিন্তু এইবাৰ সেই ছিষ্টেমটো নহয়। এইবাৰ আপোনালোকৰ কোনো ধৰণৰ অভাৰলেপিং নহয় বুলি ইতিমধ্যে CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে। এইবাৰ ধৰক আপুনি 3টা ডিপাৰ্টমেণ্টত এপ্লাই কৰিছিল, 3টা ডিপাৰ্টমেণ্টতে পৰীক্ষাত অৱতীৰ্ণ হৈছিল, কিন্তু লাষ্টত যাই 3টাতে চাকৰি পাবলৈ যদি সক্ষম হয় তাৰপিছত 3টাৰ ভিতৰত কোনটো বেটাৰ হয় তাতে আপোনাক জইনিং দি বাকী 2টা খালী কৰাই দিব। বাকী 2টাত বেলেগ বেলেগ মানুহ যে ৱেইটিং লিষ্টত পৰি আছে তেওঁলোকক চাকৰি দিব বুলি CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে। এতিয়া আমি আলোচনা কৰিম যে এই যিটো জেনেৰেল কেটেগৰী আছে এই জেনেৰেল কেটেগৰীত এইবাৰ আপোনালোকৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা অধিক আছে। 175 মাৰ্কছৰ ভিতৰত এইবাৰ আপোনালোকৰ জেনেৰেল কেটেগৰীত 110 কাট অফ যোৱাৰ সম্ভাৱনা অধিক আছে। তাৰপিছত যিটো OBC আছে এই OBC কেটেগৰীত আপোনালোকৰ মোটামুটি 100ৰ আশে-পাশে কাট অফ যোৱাৰ সম্ভাৱনাই বেছি আছে। ইয়াতে আপোনালোকৰ +-5 হ'ব পাৰে, 5 মাৰ্ক বাঢ়িও যাব পাৰে, 5 মাৰ্ক কমিও যাব পাৰে, এইটো ডাঙৰ কথা নহয়। তাৰপিছত যিটো SC কেটেগৰী আছে এই SC কেটেগৰীত আপোনালোকৰ 95 কাট অফ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত +-5 আপোনালোকৰ ইফাল সিফাল হ'ব পাৰে। তাৰপিছত ST যিটো প্লেন কেটেগৰী আছে এই ST প্লেন কেটেগৰীত এইবাৰ আপোনালোকৰ 90 কাট অফ যোৱাৰ সম্ভাৱনা আছে, +-5। আৰু তাৰপিছত আমি আলোচনা কৰিম যিটো ST হিলছ কেটেগৰী আছে এই ST হিলছ কেটেগৰীত মোটামুটি আপোনালোকৰ 80ৰ আশে-পাশে কাট অফ যোৱাৰ সম্পূৰ্ণ চান্স আছে, +-5। ফিজিকেল হেণ্ডিকেপ যিটো কেটেগৰী আছে তাতে আপোনালোকৰ 75 মাৰ্কছ কাট অফ যোৱাৰ সম্ভাৱনা আছে, 5 মাৰ্ক আপোনালোকৰ +- হ'ব পাৰে। T-ট্ৰাইব বুলি যে এটা নতুন কেটেগৰী বাহিৰ কৰিছে স্পেচিয়েলি বাগানীয়াসকলৰ কাৰণে, তাতে আপোনালোকৰ 79 কাট অফ যোৱাৰ সম্ভাৱনা আছে, +-5। আৰু অৱশেষত আমি আলোচনা কৰিম যিটো এক্স সাৰ্ভিসমেন আছে এই এক্স সাৰ্ভিসমেনত আপোনালোকৰ 83 কাট অফ যোৱাৰ সম্ভাৱনা আছে, +-5। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। এতিয়া আমি আলোচনা কৰিম এই যিটো 175 নম্বৰৰ আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰালৈছে বা ইয়াৰ পিছত এই যিটো ৰিজাল্ট দিব 7 মাৰ্চৰ পূৰ্বে, এই কথাটো CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে। এই ৰিজাল্টত যিমানসকল আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ নাম আহিব তাৰপিছত আপোনালোকৰ আৰু 25 মাৰ্চৰ আপোনালোকৰ স্কিল টেষ্ট হ'বলৈ গৈছে। এইটো 100% কনফাৰ্ম। এই টোটেল আপোনালোকৰ 200 মাৰ্কৰ পৰা ফাইনেল কাট অফটো আপোনালোকৰ আহিব। এই 25 মাৰ্চৰ স্কিল টেষ্টটো আপোনালোকৰ মোটামুটি এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা ষ্টাৰ্ট হোৱাৰ সম্পূৰ্ণ চান্স আছে।